এইটো ভিডিঅ' যে মই দিওঁ নিদিওঁকৈ দিছোঁ কাৰণ ইমান বেছি ধুনীয়া কাপোৰযোৰ মোৰ অলপমান সাজি কাচি মেকআপ কৰি পিন্ধি পেলাই ধুনীয়াকৈ বনাই দিব মন আছিলে কিন্তু সময়টো নিমিলাৰ কাৰণে এনেকৈ দি দিলোঁ কাপোৰযোৰ ইমানেই বেছি ধুনীয়া নহয় মানে দেখাত একদম পাটৰ কাপোৰ নিচিনাই লাগে আপুনি যদি ইয়াৰে কাষত এযোৰ পাটৰ কাপোৰ ৰাখি দিয়ে আপুনি নিজে কনফিউজ হৈ যাব কোনযোৰ পাটৰ কোনযোৰ চেমি পাটৰ খুব প্ৰিমিয়াম কোৱালিটিৰ হয় আৰু লগতে আপোনালোকে এখন ৰিহাও পাব ৰিহাখনো খুব ধুনীয়া হয় আঁচলটো বহুত ডাঙৰকৈ কাম কৰা আছে মই এবাৰ ভালদৰে দেখাই দিম আপোনালোকে ৰিহাখনৰ লগতো ধুনীয়াকৈ পিন্ধিব পাৰিব নহ'লে অকল চাদৰখনৰ লগতো পিন্ধিব পাৰিব দুইখনে মানে খুব ধুনীয়া হয় আৰু এইখিনি হৈছে ইয়াৰে চাইড পাৰিখিনিও খুব ধুনীয়া কাপোৰযোৰ সম্পূৰ্ণভাৱে ৰেডি কৰাৰ পাছত যে বহুত বেছি ধুনীয়া লাগিব আৰু ইয়াৰে ব্লাউজটো বেলেগ হয় বাৰু মই মোৰ অৰিজিনেল পাটৰ কাপোৰযোৰ ব্লাউজটোৰ লগত পিন্ধিছোঁ আৰু এইখন হৈছে ইয়াৰে ৰিহাখন খুব ধুনীয়া হয় আৰু ইয়াৰ আঁচলটো চাওকচোন কিমান ডাঙৰকৈ কামখিনি কৰা আছে আৰু মেখেলা আৰু চাদৰটো গোটেই কাপোৰযোৰতে সম্পূৰ্ণভাৱে ফুলেৰে কাম কৰা আছে আৰু ইয়াৰে ব্লাউজৰ পিচটো খুব ধুনীয়াকৈ কামখিনি কৰা আছে সম্পূৰ্ণভাৱে ৰেডি কৰাৰ পাছত কাপোৰযোৰ খুব ধুনীয়া লাগিব যদি আপোনাৰ কাপোৰযোৰ পচন্দ হৈছে তেনেহ'লে ওপৰত দিয়া নাম্বাৰত আমাক যোগাযোগ কৰক